হৃদয় ব্ৰহ্মৰ সুজনাই বিৱাৰণী মালাই এই গীতটো আপোনালোকে নিশ্চয় শুনিলে কেনেকুৱা লাগিছে বাৰু নিশ্চয় ভাল লাগিব মই আহি উপস্থিত হৈছোহি কাৰ্বি আংলং জিলাৰ হাৰঘাট তিনিআলিৰ সমীপৰ পশ্চিম সোণপুৰা গাঁৱৰ গুৰুচৰণ গয়াৰী উদীয়মান শিল্পী তেওঁৰ ওচৰত আহি মই আজি উপস্থিত হৈছোহি তেওঁ এই অঞ্চলটোত ইতিমধ্যে বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠানত গীত গাইছে সেইকাৰণে আমি সুপ্ত প্ৰতিভা লুকাই থকা প্ৰতিভাক উজ্বলাই তুলিবৰ কাৰণে তেওঁক উৎসাহ উদ্দীপনা তেওঁক অনুপ্ৰাণিত কৰিবৰ কাৰণে আজি আমি আহিছোঁ তেওঁৰ ওচৰত তেওঁৰ লগত আমি দুআষাৰ কথা পাতিম সেই গানখিনি আমি শুনিবলৈ চেষ্টা কৰিম মই চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ ওচৰতে আছে গুৰুচৰণ গয়াৰী খুলুমবাই নমস্কাৰ আপোনালোক মোৰ ঘৰত মানে অহাৰ বাবে মই সকলোকে ধন্যবাদ দিছোঁ মোৰ এই দুখীয়া ঘৰত অহাৰ বাবে মই খুব আনন্দিত হৈছোঁ পশ্চিম সোণপুৰা গাঁৱৰ গুৰুচৰণ গয়াৰী উদীয়মান শিল্পী কণ্ঠশিল্পী গতিকে তেওঁ ইতিমধ্যে বহুতখিনি গান গাইছে বড়ো অসমীয়া বাংলা কাৰ্বি হিন্দী গতিকে আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে অঞ্চলটোত কিছুমান প্ৰতিভাৱান যুৱক যুৱতী আছে বা কিছুমান তেনেকুৱা প্ৰতিভা আছে যিসকল মানে মঞ্চ পোৱা নাই বা কিছুমান সুবিধা পোৱা নাই যাৰ কাৰণে তেওঁলোকে নিজৰ প্ৰতিভাটো মানে নিজৰ তাতে মানে সীমাবদ্ধ হৈ আছে সেইটো কাৰণে আমি অনুভৱ কৰিলোঁ যে গুৰুচৰণ গয়াৰী যিহেতু ভাল গান গায় তেওঁৰ ওচৰত আমি আহি ৰাইজৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ কাৰণ তেওঁৰ যিখিনি গান সেই গানখিনি ইতিমধ্যে তেওঁ হাৰঘাট তিনিআলি অঞ্চল লাংহিন অঞ্চলত বা হাৰঘাট অঞ্চলত যিমানখিনি মানে বিভিন্ন সংগঠনৰ অনুষ্ঠান হয় এইবিলাকত তেওঁ বহুত গান গায় ইয়াৰ উপৰিও তেওঁ গোটেই সমগ্ৰ অসম জুৰি তেওঁ গান গাবলৈ গৈছে বুলি আমি জানিব পাৰিছোঁ গতিকে তেওঁলোক কি গান গাইছিলে বা কি গান গাই তেওঁৰ লগত জানিব বিচাৰিছোঁ আমি আহক তেওঁক আমি তেওঁৰ গানটো শুনো আপুনি গান শিকাটো কিমান দিনৰ পৰা আপুনি এনেকুৱা শিকি আছে চৰ্চা কৰি আছে গানটো মোৰ সৰুৰ পৰাই মই চৰ্চা কৰিছিলোঁ যদিও মই তেনেকুৱা ধৰক ষ্টেজত মই গান গোৱা নাছিলোঁ তথাপিও মই গানৰ প্ৰতি খুব হেঁপাহ আছিলে মানে ঘৰত হ'লেও মই গাইছোঁ আগতো অডিঅ' কেছেটে আছিলে মই মানে ভাল পোৱা তেনেকুৱা গীতবোৰ শুনিলে মই অডিঅ' কেছেটবিলাক ঘৰত আনি মই মানে কেছেটবিলাক মানে লগাই পেলাই শুনো গানবিলাক খুব শুনিছিলোঁ খুব ভাল পাওঁ এতিয়ালৈকে আপুনি অঞ্চলটোত মানে আমি জানো যে আপুনি গান গায় ইয়াৰ উপৰি আপুনি ক'ত গৈছে কেনেকুৱা ক'ত অংশগ্ৰহণ কৰিছিলে গান গোৱা হয় মই যেতিয়া মানে স্কুলত মানে পঢ়ি আছিলোঁ মই হাওৰাঘাট হায়াৰ ছেকেণ্ডেৰীতে মই ক্লাছ 5ৰ পৰা আপোনাৰ হায়াৰ ছেকেণ্ডেৰীলৈকে মই তাতে পঢ়িছোঁ তাত মই যেতিয়া মই নামটো পাহৰিলোঁ তেখেত মানে নগাঁৱৰ আছিলে হাওৰাঘাটতে মানে PHCত তেওঁ চাকৰি কৰিছিলে তেখেত মই মানে তাতে মই বাইদেউ ঘৰত থাকোঁতে তেখেত তাতে মানে ভাড়া আছিলে তেতিয়া তেখেতে মানে হাৰমনিয়াম তাবলা বাঁহী তেওঁ খুব ভালদৰে বজাব জানে হাওৰাঘাটত হয় তাৰপিছতে তেখেতে মানে যেতিয়া মানে এইবিলাক হাৰমনিয়াম বজায় তেখেতে গান চান গায় তেতিয়া হয় মই অনুপ্ৰাণিত হৈছোঁ তেখেতে মোক কিছুমান অসমীয়া গানো শিকাইছিলে ৰাভা সংগীত জ্যোতি সংগীত তেনেকুৱা তেওঁ মোক শিকাইছিলে মই শিকিছিলোঁ তেখেতৰ পৰা অলপ চলপ তাৰপিছতে মই প্ৰথম যেতিয়া মই গান গাইছোঁ মই ক্লাছ 6ত থাকোঁতে মই মানে স্কুলত গান গাইছিলোঁ এনুৱেল ফাংচন হওঁতে তেতিয়া ধৰক মই বিলতে হালিছে ধুনীয়া পদুমী এই গীতটো মই তাত প্ৰথম মই পৰিৱেশন কৰিছিলোঁ তেখেতৰ পৰাই মই প্ৰথমতে মই গান শিকিছোঁ তাৰপিছত তেনেকৈ সুবিধা পোৱা নাছিলোঁ কিন্তু খুব মানে ইচ্ছা গৈছিলে তেতিয়াও মোৰ মন গৈছিলে যে ক'ৰবাত প্ৰগ্ৰাম যেতিয়া হয়
মই চাবলৈ যাওঁ চাবলৈ গ'লে যেতিয়া গায়ক গায়িকাবিলাকে মানে ষ্টেজত পাৰফৰ্ম কৰে তেতিয়া মই তেখেতসকলক দেখি মই খুব মানে উৎসাহ মোৰ জাগে যে ময়ো যদি এজন মানে এনেকুৱা শিল্পী হৈ পেলাই এনেকুৱা যদি ষ্টেজত মই গান গাব পাৰিলোহেঁতেন এনেকুৱা এটা অনুভৱ মোৰ আহে আৰু ময়ো পাৰিম মানে মোৰো মানে এতিয়ালৈকে কাৰ্বি আংলং বা অসমত ক'ত ক'ত গৈছে মই আমাৰ অঞ্চলৰে এই সোণপুৰা গাঁৱত এখন বিহু ফাংচন হৈছিলে বিহু ফাংচনত মই প্ৰথম গীত পৰিৱেশন কৰিছোঁ তেতিয়া মই মানে বড়ো ভাষাও মই ইমান ভালদৰে নাজানিছিলোঁ যিহেতু মই সৰুৰ পৰা বাহিৰত থাকিলোঁ সেইটো কাৰণে মোৰ ভাষাটো মানে হেৰাই যোৱা নিচিনা হৈছিলে তাৰপিছত পাহৰি গৈছিলোঁ মই কিছুমান বড়ো ভাষাবিলাক তাৰপিছত মই যেতিয়া বড়ো গানবিলাক শুনিব লৈছোঁ তো বড়ো গান শুনাৰ পিছত মোৰ অট'মেটিকলি মানে ভাষাবিলাক আকৌ মানে চৰ্চালৈ আহিছিলে বৰ্তমান বড়ো ভাষাটো পাৰে হয় এতিয়া বৰ্তমান মানে বড়ো ভাষাটো মই পাৰিছোঁ আৰু মই এইটো হৈছে মই গান গোৱাৰ কাৰণে মোৰ মানে সেইখিনি সম্ভৱ হৈছে হয় প্ৰথম মই যেতিয়া গীত পৰিৱেশন কৰিছিলোঁ সোণপুৰা গাঁৱত তেতিয়া মই অসমীয়া গানে গাইছিলোঁ তেতিয়া মই বড়ো গান নাজানো তাৰপিছত তাত পৰিৱেশন কৰাৰ পিছতে আমাৰ আঞ্চলিকতে হাওৰাঘাট তিনিআলি আঞ্চলিকত তেনেকুৱা বিভিন্ন ধৰণৰ মানে সংগঠনবোৰে মানে প্ৰগ্ৰামবিলাক পাতে তাৰপিছতে মই গীত পৰিৱেশন কৰিবলৈ লাহে লাহে মানে আৰম্ভ কৰিছোঁ তাৰপিছতে আমাৰ আঞ্চলিকৰ পৰা মই ডিষ্ট্ৰিক্টত গ'লোঁ লাংহিনতো তেনেকুৱা বিভিন্ন ধৰণৰ কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰি মই তাতে মানে পুৰস্কাৰ পাবলৈ মই সক্ষম হৈছিলোঁ তাৰপিছত চিলেকশ্যন হৈ পেলাই মানে ধৰক প্ৰথম মই গৈছোঁ বাহিৰত মানে কাৰ্বি আংলঙৰ বাহিৰত মই গৈছোঁ ওদালগুৰিত তাতেই মই এটা কম্পিটিশ্যনত ভাগ লৈছিলোঁ ওদালগুৰিৰ উপৰিও আৰু অসমৰ ক'ত ক'ত গৈছিলে হয় তাৰপিছত গোলাঘাটত গৈছোঁ গোলাঘাটত যোৱাৰ পিছতে তেনেকৈ আৰু চিৰাঙত গৈছোঁ চিৰাঙতো আপোনাৰ লগত কথা পতাৰ পৰা এটা কথা গম পাইছোঁ যে আপুনি প্ৰথমত বড়ো ভাষাটো জনা নাছিল মানে অসমীয়া গানহে গাইছিলে কিন্তু এতিয়াতো আপুনি বড়ো গান গাব পাৰে বড়ো কথা ক'ব পাৰে সেইটো বহুত ডাঙৰ এটা মানে প্লাছ পইণ্ট বড়ো ভাষা গীতৰ যোগেদি আপুনি ভাষাটো আয়ত্ব কৰিব পাৰিছে আৰু বৰ্তমান জানিব পৰা মতে হাৰিমুৱা সদায় আপুনি কি আছে এতিয়া মই ছেক্ৰেটাৰী হয় আঞ্চলিকৰ ছেক্ৰেটাৰী আৰু ডিষ্ট্ৰিক্টৰো হাৰিমুৱা সদৰ মেম্বাৰ হয় তাৰপিছতে মই ৰাজেশ্বৰ খাকলাৰী ডাঙৰীয়া তেখেতক মই গুৰু বুলিয়ে মানিব লাগিব তেওঁৰ পৰা মই বহুতখিনি শিকিছোঁ তেওঁ মোক মানে গানৰ স্কেলৰ পৰা আদি কৰি ভাষাটো মানে বহুতখিনি শিকাইছে তেতিয়া মই যেতিয়া প্ৰথম বড়ো গীত গাইছিলোঁ তেতিয়া মোৰ ভাষাটো শুদ্ধ নহয় অসমীয়া সুৰতে মানে গানৰ সেইবিলাক যায় হয় মই স্কুলতো গৈছোঁ আমাৰ বকুলীয়াত মানে ইন্দ্ৰধনু কলা নিকেতন বাইদেউ জয়মতী নাৰ্জাৰী তেখেতৰ লগত মই ক্লাছিকেল এবছৰ শিকিছিলোঁ তাৰপিছত মোৰ কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে মই আৰু যাব পৰা নাছিলোঁ তথাপিও মই গান গোৱাটো এৰা নাই মাজে মাজে মানে চৰ্চাটো মই কৰি থাকোঁ আৰু কিবা ষ্টাৰ মেকাৰ কিবা গান গাই নেকি হয় ষ্টাৰ মেকাৰতো বহুতখিনি গান গাইছোঁ ষ্টাৰ মেকাৰতো গাইছোঁ আৰু কাৰ লগত তেনে গাবলৈ সুযোগ পাইছে আপুনি মই গাইছোঁ আমাৰ বলিউড ছিংগাৰ নেহা কক্কৰ তেখেতৰ লগত এটা গীত গাইছোঁ কথা অলপ পাতিলোঁ এতিয়া আকৌ এটা গান আকৌ শুনিম আকৌ এটা বড়ো গান হয় নেকি গাওক ঠিক আছে আপুনি অলপ আগতে কৈছে যে মানে গুৰু হিচাপে ৰাজেশ্বৰ খাকলাৰীক মানিছে তাৰপিছতে জয়মতী নাৰ্জাৰীৰ ইন্দ্ৰধনু কলা নিকেতনত মানে অলপ স্কুলত গৈছিলে ইয়াৰ উপৰিও মানে স্কুলৰ বাহিৰেও এনে সংগীত জগতত মানে গুৰু হিচাপে লগ নাপালেও মানে কাক মানে গুৰু হিচাপে আৰু মানি লৈছে বা কাক মানে ভাল বুলি গণ্য কৰিব মই আচলতে গুৰু হিচাপতে বড়োৰ ভিতৰত মই বলিউডৰ বড়োৰ ভিতৰত মই বিগ্ৰাই ব্ৰহ্ম
আৰু গৌতম ব্ৰহ্ম, তেখেত দুজনক মই খুব ভাল পাওঁ। তেখেতসকলৰ গীত মই প্ৰায়ে শুনো আৰু মই তেখেতসকলৰ মানে গানবোৰ গাই মই তেখেতসকলৰ লগত দৰেই মই মানে সুৰবিলাক টানিবৰ বাবে মই চেষ্টা কৰোঁ। হিন্দীটো বুলি ক'লে? হিন্দী বুলি ক'লেতো কিশোৰ কুমাৰ, কুমাৰ চানু, উদিত নাৰায়ণ, মই তেখেতসকলৰ গীতবোৰ প্ৰায়ে শুনো। এই শিক্ষকতা, তাৰপিছতে গান, তাৰ উপৰি আপুনি আৰু কি মানে সামাজিক কামত জড়িত হৈ আছে, কেনেকুৱা ধৰণৰ? সামাজিক কামত মই ৰিচেণ্টলি মানে ধৰক স্কুলৰ, আমাৰ গাঁৱৰে LP স্কুলৰ মানে প্ৰেচিডেঞ্চিপ আপোনাৰ প্ৰায় 5-6 বছৰ ধৰি মানে পৰিচালনা সমিতিৰ সভাপতি হিচাপেও কাম কৰি আছোঁ। আৰু যিহেতু গাঁৱত তেনেকুৱা শিক্ষিত ব্যক্তিৰ মানে অভাৱ হোৱাৰ কাৰণে মানে মই গাঁৱৰো মানে গাঁওবুঢ়া হিচাপে মানে গাঁওখন পৰিচালনা কৰি আছোঁ। হয়, তাৰ উপৰিও এতিয়া আকৌ মানে অল অসম জনজাতিৰ মানে কালচাৰেল তেনেকুৱা এটা মানে কমিটি গঠন হৈছে, তাতো মই এতিয়া মেম্বাৰ হিচাপে মানে তাতো জড়িত হৈছোঁ এতিয়া বৰ্তমান ৰিচেণ্টলি। সেই আগুৱাই যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা হিচাপে আপুনি অলপ আগতে ক'লে, তাৰ উপৰিও আৰু অনুপ্ৰেৰণা তেনেকুৱামূলক কোনোবা কাৰ নাম ল'ব এনে? হয়, অনুপ্ৰেৰণামূলক বুলি কওঁতে মই আমাৰ হাওৰাঘাট তিনিআলি অল বড়ো সংগঠনক মই বিশেষভাৱে আন্তৰিকৰে মানে মই ধন্যবাদ দিছোঁ। তেওঁলোকে মোক প্ৰতিটো অনুষ্ঠানত মানে নিমন্ত্ৰণ জনায়। তাৰ উপৰিও মানে তেওঁলোকে খুব উৎসাহ যোগায় মোক, গানবোৰ মানে ভাল হৈছে আৰু আগুৱাই যোৱা বুলি পেলাই মোক কয়। আৰু মই আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হাৰিমু আফাদকো মই ধন্যবাদ দিব লাগিব। তেওঁলোকেও মোক মানে আগুৱাই নিয়াৰ বাবে যথেষ্টখিনি চেষ্টা কৰিছিলে, কিন্তু ময়ো কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে ময়ো তেওঁলোকৰ লগত মানে বেছি অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়া আমি আকৌ এটা গান, বড়ো গান এটা শুনিম। বড়ো গান। আৰু বহুতো গীত মই প্ৰগ্ৰামবিলাকত মানে পৰিৱেশন কৰিছোঁ। তাৰ ভিতৰত ধৰক কাৰ্বি গীত আছে, তাৰপিছতে হিন্দী গীত আছে, বেংগলী গীত আছে। এতিয়া যিহেতু মই কাৰ্বি আংলঙৰে বাসিন্দা হয়, সেইকাৰণে মই এটি কাৰ্বি গীত গাম, চেষ্টা কৰিম মই গাবলৈ। যিহেতু মই ভাষাটো ইমান ভালদৰে বুজিও নাপাওঁ, স্পষ্টও নহয়, ভুল হ'লে ক্ষমা কৰিব। Jutang jubaling turnang di karbiara kedoa pavir nang ne kedotangan jutang jubatama jutang jubaling turnang di karbiara kedoa হিন্দী গীত গায়ো মই ভাল পাওঁ। তাৰ ভিতৰত এতিয়া ধৰক যিহেতু 15 আগষ্ট আহি আছে, সেইবাবে মই এটি দেশ ভক্তিমূলক গীতে মই গাম আৰু। मेरे दो
को सलाम दे। मेरे गाँव में है जो वो गली जहाँ रहती है मेरी दिलरुबा, उसे मेरे प्यार का जाम दे, उसे मेरे प्यार का नाम दे। এটা মানে বাংলা গীতো মই গাবলৈ চেষ্টা কৰিম। বলছি তোমার কানে কানে আমার তুমি, আজকে আমার প্রাণ পেয়েছি অনেক নতুন ভাষা, অনেক দিনের স্বপ্ন যে অনেক নতুন আশা, বলছি তোমার কানে কানে। এতিয়া মই আমাৰ অসমৰ ভাৰতৰত্ন তেখেত স্বৰ্গীয় ভূপেন্দ্ৰ গীততে গাবলৈ লৈছোঁ। অহম হম কৰে উৰাই কোনে নিদ্ৰা হলে মুৰাই, পুত্ৰ হৈ মই কি মতে তৰু, আই তোৰে হৈ মই মৰু। অহম হম কৰে মুৰাই, দেখো রে চন্দ্রমা কালেন্ধারে আবরে, অগণি কালিকা দেহ রন্ধ্রে রন্ধ্রে সরে, বুকু হম হম করে মুৰাই। আমি বহুতখিনি গান শুনিলোঁ আৰু ভৱিষ্যতত আমি আশা কৰিছোঁ অডিশ্যন দিব, আগবাঢ়ি যাব, আগুৱাই যাব, তাকে কামনা কৰি আজি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে। মোৰ ইয়াত আহি যে আপোনালোকে ইমান সুন্দৰ এটা পৰিৱেশ দাঙি ধৰিলে, সেইবাবে মই আপোনালোক সকলোলৈ মই ধন্যবাদ যাচিছোঁ।